মৰ্নিং কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল মোৰো ভাল আৰু কালি আছিলোঁ আমি নগাঁৱত নাম গৈছিলোঁ দাদা নহয় পৰশ দাহঁতৰ ঘৰত আছিলোঁ আৰু এইটো পোৱালি মোৰ খাটাৰা পোৱালি হয় শান্তিৰ দিনা আমি আগত এই নামটো কিবা এটা আছিলে ন জ্যোতিষমান পলাল আৰু ভিডিঅ'টো আজিও শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডেছক্ৰিপশ্যনত লিংক ইনষ্টাগ্ৰামৰ লিংকটো চাই ফ'ল' কৰি দিব তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যাওঁ গুৱাহাটী আৰু গুৱাহাটীত ষ্টে কৰিম কেনেকুৱা লাগিব আৰু গাইছ স্পৰ্টিং আৰু গেঞ্জি ধুই দিলোঁ মানে শুকুৱাই নাই মানে ৰাইড কৰাৰ প্ৰব্লেম আহিছে মানে কাপোৰ কানি পটককৈ শুকাব নোৱাৰি আৰু গাইছ ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু ইমান গৰমত টুপিটো পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে বাৰু আৰু সি নাপিনা টুপি মই পিন্ধি লৈছোঁ আৰু সেইজন আছে সৌৰভ দা আমি কালি ইয়াতে আছিলোঁ আৰু সেয়া পৰিয়াল আৰু দাদা আৰু সেইটো মেইন গুৱাহাটী হাই ৰোড আৰু গাইছ সৌৰভ দাৰ পৰা ওলালোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে গুৱাহাটী ভালে কুশলে পাওঁগৈ আৰু গাইছ আমি এতিয়া ধুনীয়াখন জেগাত আছোঁ আৰু আমাৰ ওচৰত কোন আছে গম পাই নাই মহাদেৱ চাওক আমাৰ ওচৰত মহাদেৱ আছে আৰু মানে এখন মই চিনি পাওঁ জেগাৰ নামটো কিবা আছিলে আমি ইয়াৰ মানে বেগকেইটাই কাম কৰিছিলোঁ RCC কাম এটা কৰিছিলোঁ আৰু চিৰঞ্জিত তাত বহিছে আৰু ইয়াৰ পৰা ৰহা আছে খুব জোৰে 3 কিলোমিটাৰ গাইছ মহাদেৱক কোনে ভাল পোৱা এটা লাইক এটা ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়া হৰ হৰ মহাদেৱ গাইছ চাওক কিমান ঘামিছোঁ কিমান ৰ'দ দিছে চাবনে চাওক পূৰা 39 দি আছে আজি এই টায়াৰটো মানে চেঞ্জ কৰিব লাগিব মই গুৱাহাটীতে চেঞ্জ কৰিম নেকি আৰু মানে প্ৰব্লেম দিয়া নাই বাৰু এতিয়ালৈকে আৰু এতিয়া ভয় লিখীয়া লাগি আছে এইটো বহুত পাতলা হৈছেতো আৰু ভয় লিখীয়া লাগি আছে আৰু গুৱাহাটীত চেঞ্জ কৰিম নেকি আৰু গাইছ কি ক'ম বহুত গৰম আৰু বহুত দেৰি চলালোঁ আৰু ইয়াৰ পৰা আছে গুৱাহাটী 72 জৰাবাদ 66 জাগিৰোড 27 কিলোমিটাৰ আৰু শ্বিলং 66 আৰু গাইছ ইয়াত বেছি দিন নৰখোঁ আৰু এইদিন বহুত কষ্ট হৈ আছে কালি 11টা বজাত পাইছোঁ 10:30 বজাত নগাঁও পাইছোঁ আৰু ভিডিঅ' এডিট কৰি মানে 1টা বাজিলেগৈ আৰু কি ক'ব আৰু বহুত টোপনি ক্ষতি হৈ আছে এইকেইদিন আৰু সোনকালে গুৱাহাটী পাব লাগে আৰু গাইছ আমি জাগিৰোড পাইছোঁহি ইয়াৰ পৰা 23 কিলোমিটাৰ আৰু জাগিৰোড নোপোৱাৰ কি ধুনীয়া এটা ভিউ চাওক অ' মাই গড পাহাৰ যেতিয়া চাইকেল চলাই সিহঁতকো যেতিয়া ভাগৰ চাগৰ লাগে যেতিয়া ভাল বস্তু এটা দেখা পাওঁ পাহাৰ দেখা পাওঁ বা কিবা ভাল বস্তু দেখা পাওঁ তেতিয়া ভাগৰটো মৰি যায় মানে কিবা এটা ভাল লাগে আৰু চাওক না ভিউটো চাওক এনেকুৱা এটা ভিউ দেখিলে আপোনাৰ মনটো ভাল লাগিব ন আৰু গাইছ আহি বহুত ধুনীয়া লোকেশ্যন এটা পালোঁ মানে পুৰা হাইৱেৰ কাষতে দোকান দেখিছেনে এইবোৰ মানে পুৰা চাইডে দোকান কি ধুনীয়া দোকান আৰু গছবোৰ কাৰণে বহুত ধুনীয়া এটা চাহ পৰি থাকে আৰু ভাবিছোঁ এইখিনিতে খাওঁ ধুনীয়াকৈ আকৌ চকুন লৈ লওঁ চকুন লৈ বিন্দাছ খাই থাকোঁ আৰু এতিয়া পৰঠা অৰ্ডাৰ দিছোঁ মানে ৰুটি অৰ্ডাৰ দিছোঁ এতিয়া খাই বৈ লৈ আকৌ যাত্ৰা গুৱাহাটীলৈ আৰু চাই থাকিব আৰু আজি ধামাকা হ'ব गुवाहाटी और गाइस हमने पूरी खा के अभी जा रहा हूँ गुवाहाटी और भाई लोग आप लोग वीडियो एंड तक जरूर बने रहे और मैंने मैं শিলখাটা খাই ল'লোঁ এতিয়া মানে ধুনীয়া লাগি থাকে মুখখন আৰু এতিয়া গৈ আপোনালোকক জাগিৰোড অকণ দেখুৱাম তাৰপৰা ডাইৰেক্ট গুৱাহাটী লগ পাম আৰু গাইছ এনেকুৱা জ্বৰ উঠি গৈছে এনেকুৱাই ৰ'দ দিছে মানে চলাব পৰা নাই আৰু তাৰ উপৰি ইয়াৰ চেণ্ডেল পৰি গৈছে মানে ঠিকে আছিলে অলপমান দিলৈকে মানে দোকান এখন ভাল কৰিছিলে তাৰপৰা বেছিকৈ চেঞ্জ কৰিছে আৰু ইমান ৰ'দত কেনেকৈ চেঞ্জ কৰি ৰাখিব ন আৰু মানে এনেকুৱা দোকান এখন আছোঁ এতিয়া বন্ধ কৰি দিছে বাৰু যিটো গ্ৰেছ হয় বেয়া ৰ'দ দিছে বহুত মানে জ্বৰ উঠাই উঠি গৈছে মানে আৰু গাইছ আমি আছিলোঁ জাগিৰোডতে আছোঁ মেইন টাউনত আৰু মানে চাইকেলৰ দোকান পাইছোঁ মানে ভাল কৰা মানুহ নাই মানে এজন গৈছে নিজৰ ঘৰলৈ গৈছে এতিয়া আজি গুৱাহাটী যোৱা 12 বাজি যাব গম পালোঁ আজি আৰু আজি গুৱাহাটী পাওঁ নাপাওঁ গম নাপাওঁ আৰু ইমান হেৰি নহয় আৰু গাইছ চাইকেলৰ দোকানতে বাজিলে 4:30 আৰু গুৱাহাটীত কেইটা বজাত পাওঁগৈ ঠিকান নাই যেনেকৈ নহয় গুৱাহাটী পামগৈ আৰু আপোনালোকে সাহস দিয়ক আৰু আগতে যাব পাৰোঁ আৰু গাইছ চাইকেল ঠিক কৰা হৈ গ'ল প্ৰায় 1 ঘণ্টা লাগিলে জাগিৰোডত যদি আপুনি কিবা এটা ল'বলগীয়া হয় মানে টাইম নল'ব আপোনাক কষ্ট কৰি জাগিৰোড পাৰ হৈ ল'ব মানে জাগিৰোডৰ বস্তুবোৰ ইমান ডাঙৰ ডুপ্লিকেট আৰু বহুত গেবলিং কৰে মানুহবোৰে আৰু আমি চাইকেলৰ দোকানত চাইকেল ভাল কৰি থাকোঁতে আমি যোনখনত চাইকেল ভাল কৰিছিলোঁ আৰু মানুহজনী মানে বহুত বেয়া মানুহ আছে দেই মানুহজনী মানে মই বহুত বেয়া মানুহ আৰু মানে
মানে যিহেতু উল্টা পুল্টা ঘূৰি আছে মানে তোমালোকক বোলে কোনে হেল্প কৰিব এই ইয়াত যে স্কেনাৰবোৰ লগাই থোৱা আছে মই কৈছোঁ বোলো হেল্প আমাক ভাল পোৱা মানুহে হেল্প কৰিবই ন সেইটো সকলোকে কোৱা নাই কিছুমান মানুহ বহুত বেয়া আছে যেনেকৈ দোকানী মানুহো বহুত বেয়া যেনেকৈ ষ্টিংটো লয় 20 টকা অল ইণ্ডিয়াত 20 টকা কিন্তু ইয়াত 25 টকা 30 টকা কি কম মানে আৰু ইয়াৰ পৰা গুৱাহাটীলৈ আছে 57 কিলোমিটাৰ আৰু পটাপট গৈ আপোনালোকক গুৱাহাটী লগ কৰিছোঁ বলক আৰু আজি দিনটো বেয়া হ'ব দিয়ক আৰু গাইছ আমি এতিয়া এনেকৈ গৈ আৰু তাৰ পাহাৰলৈ গৈছোঁ এতিয়া মানে পাহাৰখন গুৱাহাটীৰ মাজতে পৰে আৰু গাইছ যোৰাবাট পাইছোঁহি আৰু বেছি দেৰি নাই 20 কিলোমিটাৰ আছে আৰু গাইছ আমি আছোঁ এতিয়া যোৰাবাট মানে যোৰাবাট পোৱাগৈ নাই আৰু 4 কিলোমিটাৰ আছে আৰু গুৱাহাটী পোৱালে ৰাতি 9টা 10টা বাজি যাবলৈও আছে আৰু চাইকেলত লাইটটো লগাই ল'লোঁ যিহেতু ৰাতিপুৱা ছিগনেল দি থাকিব লাগিব না সেইটো কাৰণে লাইটটো জ্বলাই দিলোঁ আৰু এতিয়া পটককৈ আৰু এতিয়া ডাইৰেক্ট গৈ গুৱাহাটীত লগ কৰিম আপোনালোকক চাই থাকিব আৰু গাইজ বহুত কষ্ট কৰি আহি পালোঁ গুৱাহাটী মানে গুৱাহাটী পোৱা নাই খানাপাৰা পালোঁ ইয়াৰ পৰা গুৱাহাটীলৈ 13 কিলোমিটাৰ আৰু পটককৈ যাওঁ গুৱাহাটী শুমগৈ আৰু গাইজ বহুত টোপনি ধৰিছে বহুত টোপনি ধৰিছে ভাগৰো লাগিছে আৰু পুৱা ফাইনেলি গুৱাহাটী পাই গ'লোহি আৰু আমি ভাবিছিলোঁ গুৱাহাটী নাপামেই নেকি আৰু ফাইনেলি কেইটা বাজিলে আৰু গাইজ চিচাৰ ক'ত পেলাই চাওক না অবি চিচাৰ মানে এইটো বেয়া নিয়ম হয় নহয় চিচাৰ ক'ত পেলাই তাকো গুৱাহাটী হাইৱেত যদি এনেকুৱা চিচাৰ পেলাই থয় বহুত বেয়া কথা এইটো নেপেলাব সকলোৱে আৰু নেপেলাব কোনো আৰু এতিয়া গৈ গুৱাহাটী পাই ল'মগৈ তাকো লগ পাই আছোঁ আৰু গাইজ ফাইনেলি গুৱাহাটী পালোঁহি আৰু এতিয়া গৈ ডাইৰেক্ট হোটেলতে লগ পাম ব'লক পূৰা বৰষুণ চাওক কিমান বৰষুণ কিমান স্পীডত বৰষুণ দি আছে আৰু এইফালে পৰা পানী আৰু আমি এখন কিহৰ ব্ৰিজৰ তলত আছোঁ অভাৰ ব্ৰিজৰ তলত আছোঁ আৰু মানে আমি য'ত যোৱা কথা আছিলে মানে তাত যাব নোৱাৰিলোঁ বৰষুণৰ কাৰণে বহুত স্পীডত বৰষুণ দি আছে না আৰু ৰিক্সিও হ'ব আৰু মানে মোৰ এই পলিথিনটো চব সৰু এই দেখি অকণ দিগদাৰ হয় তিতি যাব বস্তু সেইকাৰণে বস্তু সুবিধা কৰিছে আজি ইয়াতে অকণ ৰখি আছোঁ আৰু যদি এৰে এতিয়া কেইটা বাজিলে বাৰু 12:30 বাজি পাৰ হ'ল আৰু যদি নেৰে এনেকৈ ইয়াতে থাকিব লাগিব উপায় নাই আৰু যদি এৰে যাব লাগিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আজি নতুন এক্সপিৰিয়েঞ্চ আৰু আজি নতুন এক্সপিৰিয়েঞ্চ হ'ব ট্ৰেইনত থকা আৰু বৰষুণটো এৰিলে হৈ যাম আৰু যদি নেৰে ইয়াতে থাকিব লাগিব আৰু একো নাই থাকক আৰু গাইজ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ বাই